Hi everyone, good evening and Christmasৰ শুভেচ্ছা সকলোকে জনালো মেৰি মেৰি খ্ৰীষ্টমাছ আৰু লগতে এতিয়া অৱশ্যে গম পাইছে আন্ধাৰ হৈ আছে আৰু মই ড্ৰেছটো দেখিছে চাগে অলপ ৰেডি হৈ আছো নাগালেণ্ড যাবৰ কাৰণে খ্ৰীষ্টমাছ চাবলৈ তো আপোনালোকক সকলোকে 2022 চনৰ কে 2023 চনটো ভাল হ'বলৈ শুভেচ্ছা জনাইছো আৰু সকলোৱে যাতে 2022 চনত হৈ যোৱা বা আগতে হৈ যোৱা ঘটনাবোৰ পাহৰি যাতে নতুন কিছুমান মেমৰিজ বনায় তাৰ কাৰণে ভাল ভাল মেমৰিজ বনায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আৰু আজি যিহেতু আমি খ্ৰীষ্টমাছ চাবলৈ গৈ আছোঁ মোৰ লগৰ দুজন আহি আছে তেওঁলোকে আহি পোৱা নাই আহি পালে আমি যাম ওলাই আৰু লগতে আজি মোৰ ফ্ৰেণ্ড দুজনৰ লগতে মাও যাব নাগালেণ্ডৰ খ্ৰীষ্টমাছ কেনেকুৱা চাওঁ আহক মোৰ ফুলন দেৱী যাবলৈ ৰেডি কিন্তু মোৰ পাৰ্টনাৰকেইটাৰে আহি পোৱা নাই যাবলৈ ওলালোঁ আৰু দেই ওলাইছোঁ মা পিছফালে আৰু ইহঁতি দুটা আগবাঢ়িলে নাগালেণ্ড সোমাই যায় সেইটো আছে নাগালেণ্ড ৰাস্তাতে আমি আহি আছোঁ ৰাতি 9 বজাতে খ্ৰীষ্টমাছ চাবলৈ গেট পাৰ হৈ আহিলোঁ এতিয়া পেপাৰ মিল পামগৈ আৰু লাহেকৈ অলপ দূৰ আছে পেপাৰ মিলৰ ৰাস্তাত আমি আহি আছোঁ আমাৰ পিছত আৰু এজন আহি আছে এয়া আজি তেনেকৈ মানুহ নাই এনেই হ'লে আনকালে একেবাৰে পূৰা গাড়ী বাইক ৰাতি 9-10 বজালৈকে খ্ৰীষ্টমাছ চাবলৈ আহিয়ে থাকে এতিয়া দিনতে আজি কিছুমান 4 বজাৰ লগে লগে আহিলে কাইলৈতো আৰু ভিৰ হ'ব কাইলৈ দিন ৰাতি কথা নাই পূৰা ভিৰ হৈ যাব নাগালেণ্ড ৰাস্তা আমাৰ হালুৱাটিং বজাৰৰ পৰা বৰ্তমান আমি আহি আছোঁ গেট পাৰ হৈ এতিয়া আগতেতো ৰাস্তাটো একদম কেঁচা আছিলে আহিবই নোৱাৰি হেৰি পাথৰ এতিয়াতো ৰাস্তা বনালেও ধুনীয়াও হ'ল বনোৱাৰ পৰা পিছে পেপাৰ মিল কিঙত ৰৈছোঁহি অকণমান সেইডোখৰত ফটো তুলি আছে ডেক'ৰেশ্যন কৰা আছে বৰ্তমান সময়ত হালটিঙৰ পৰা আহি পাইছোঁহি আৰু অকণমান আগলৈ যাম বুলি ভাবিছোঁ চাওঁ কি হয় আহক আগলৈ চাওঁ কি হয় যাবলৈ উঠা না ভিডিঅ' কৰি যাম উঠাচোন ধৰা আমি এতিয়া ৰিটাৰ্ণ যাওঁ এইডোখৰ পৰা য'ত ডেক'ৰেশ্যন ধুনীয়াকৈ থাকে আমি এইফালে আমাৰ বাইদেউ আছে এইফালে পোৱালিকেইটা আছে মজা ডেক'ৰেশ্যন যীশু খ্ৰীষ্টৰ ভিতৰত জন্ম হৈ আছে হলি নাই
Merry Christmas, Uncle. Merry Christmas. কি মজা, বহুত ধুনীয়া ডেকোৰেশ্যন। মা গেটৰ ওচৰতে থাকিলে আৰু এইকেইটা ফটো চটো তুলি পেলি তুলি আছে, এইকেইটা ফটো তুলি আছে। Only night. বাৰ বাজিবলৈ হৈছে আৰু অকণমান। ৰাস্তা কুঁৱলী আৰু এইফালে গছে চছে ডেকৰেশ্যন। এইফালে এই গিলাচৰ পৰা সেইটো লাইটৰ সেইটো বনাইছে, গিলাচ, প্লাষ্টিক গ্লাছ। এতিয়া একচুৱেলি ঘৰৰ ফালে উলটি গৈ আছোঁ, ঘূৰি গৈ আছোঁ। ৰাস্তাত আহোঁতে পাইছিলোঁ, এডোখৰতে হেৰি হৈছিলে, ডাম ছেটৰ সেইটো পাইছিলোঁ, লগ পাইছিলোঁ। আৰু এতিয়া ৰিটাৰ্ণ হৈছে আৰু সেইডোখৰত ডেকৰেশ্যনখিনি ধুনীয়াকৈ। আৰু লাহেকৈ 12টা বাজিবলৈ এতিয়া আৰু বেছি দেৰি নাই, মাত্ৰ 2 মিনিট। মজা, ধুনীয়া ডেকৰেশ্যন কৰিছে। আৰু ইয়াত গেম খেলি আছে, গেম। মজাকৈ 12 বাজিছে আৰু মেৰী খ্ৰীষ্টমাছ, লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক বছৰটো যাতে ভাল হওক তাকে কামনা কৰোঁ সকলোৱে। আৰু এই বছৰ যি হ'ল নহ'ল সেই সকলোবোৰ এৰি নতুন গ্ৰহণ কৰক আৰু সকলোৰে ভাল হওক। এতিয়া ঘৰমুৱা হ'ম আৰু। জাষ্ট আহি পাইছোঁ ঘৰ, আৰু আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ। আকৌ বেলেগ এটা কাৰণত বেলেগখন ঠাইত আকৌ ভিডিঅ'ত যেতিয়া লগ পাম। এতিয়া অৱশ্যে 1 বাজি গ'ল দেই। আজিলৈ বাই বাই, গুড নাইট এণ্ড গুড মৰ্ণিং।